তেখেতে ফোন কৰিলে কয় যে কিহৰ পইচা লাগে মোক এডিসি ডিসি হে পইচা খুজিব পাৰিব কিন্তু তুমি কোন হয় আপনি কিমান পইচা দিছি তেখেতে পইচা দিছি 50,000 দিছে আৰু কিমান পায় তেখেতৰ তাতে আৰু 84,250 টকা পাওঁ কেছ দিছিলোঁ মই কেছ দিয়া বৰমা থানাত কেছ দিছিলোঁ মই তাৰপিছত অচি ছাৰে ছেকেণ্ড ছাৰক পঠালে তাৰপিছত তেখেতে ফোন কৰিছিল ফোনৰ কোনো ৰেছপন্স নিদিয়ে আৰু ইয়াত মই লগ কৰিলে কয় মই থানাত যাই লগ কৰিম অমুক কৰিম তমুক কৰিম আৰু তেওঁলোকে আহিলে মই সুধোঁ যে পইচাটো লাগছিল দাদা তেতিয়া তেখেতে কয় মই থানাত যাই দিম তুমি তালৈকে যাবা কিন্তু তাতে যাই ৰখি থাকোঁ কিন্তু তেখেতে নাযায় মই 235 গাড়ী আৰু তেখেতক পইচা খোজাতে তেখেতে সুচি ভূষণ কোঁৱৰ মালিক হয় তেখেতে তেখেতে কয় যে কিহৰ পইচা লাগে কি কাম কৰে এডিসি তেখেত ক'ত কাম কৰে ধুবুৰী বিলাসীপাৰাত আৰু তেখেতে দাবী ধুমকা দি জেলত ভৰাই থওঁ পইচাটো খোজাৰ কাৰণে মাটি ফেলাৰ পইচাটো কিমান মাটি ফেলছিল আৰু কেইটা হাজিৰা লগাইছিল 235 গাড়ী মাটি ফেলাইছোঁ হাজিৰা দুটা লগাইছিলোঁ প্ৰথম তেওঁলোকে 8 দিন কাম কৰিছে তেওঁলোকে পইচা নাপায় দেখা পায় হাজিৰা নকৰা হৈছে তাৰে পিছত আৰু ফিৰ আমি মাটিটো ঠিকা ভিত্তিত দিলোঁ 250কে তেওঁলোকে ভৰালে 235 গাড়ীতে তেওঁলোকে নিলে আৰু বাকীখিনি তেওঁলোকে নিছে হাজিৰা কৰা কেইজনে ফোন কৰিলে কি বুলি কয় তেখেতে ফোন কৰিলে কয় যে কিহৰ পইচা লাগে মোক এডিসি ডিসি হে পইচা খুজিব পাৰিব কিন্তু তুমি কোন হয় আপনি কিমান পইচা দিছি তেখেতে পইচা দিছি 50,000 দিছে আৰু কিমান পায় তেখেতৰ তাতে আৰু 84,250 টকা পাওঁ আইনৰ কাষ চাপিছে আইনৰ কাষ চাপিছোঁ কেছ দিছিলোঁ মই কেছ দিয়া বৰমা থানাত কেছ দিছিলোঁ মই তাৰপিছত অচি ছাৰে ছেকেণ্ড ছাৰক পঠালে তাৰপিছত তেখেতে ফোন কৰিছিল ফোনৰ কোনো ৰেছপন্স নিদিয়ে আৰু ইয়াত মই লগ কৰিলে কয় মই থানাত যাই লগ কৰিম অমুক কৰিম তমুক কৰিম আৰু তেওঁলোকে আহিলে মই সুধোঁ যে পইচাটো লাগছিল দাদা তেতিয়া তেখেতে কয় মই থানাত যাই দিম তুমি তালৈকে যাবা কিন্তু তাতে যাই ৰখি থাকোঁ কিন্তু তেখেতে নাযায় আৰু তাৰে মাজত 2 দিনমান মাজত কৈছে কি তুমি কেছ দিয়া কোৰ্টত কেছ দিয়া ভয় ভাবু কি দি থাকে তেখেতে এটা কি বিচাৰে আপুনি এতিয়া তেওঁলোকে পইচাটো মোক দিব লাগে আৰু যদি নিদিয়ে তেনেহ'লে যিখিনি আমাৰ লেবাৰ আছে সেইখিনি আমি গোটাই একগোট হৈ ৰাস্তাত ওলাই আহিব চেষ্টা কৰিম আজি 2 মাহ হৈ গ'ল বৰমা থানাত এই মানুহজন এতিয়া ক'ত আছে ধুবুৰী বিলাসীপাৰাত আছে ইয়াত আহেনে আহে আজিও আহিছে 5 মিনিট সময় আছে ঘৈণীয়েকৰ লগত থাকি কিনে গুচি গৈছে তেওঁ কি দায়িত্বত থকা বুলি ক'লে এডিসি মানে পইচা খুজিলে ভাবুকি দিয়ে থানাত ভৰাই থ'ম জেলত ভৰাই থ'ম এইবিলাক ভাবুকি দিয়ে